দাইটি দাইটি ক'ত আছে ওলাই আহক গোটেই ভূমিকম্প হৈছে ওলাওক দাইটি চাওকিচোন কেনেকে হিলিছে গোটেই পৃথিৱীখন কোনো এইটো ইমান ৰাতিপুৱাই টেটু ফালিছেহি দাইটি বচাকৈ মোক গোটেই টানি লৈ গৈছে ধক মোক তই ৰাতিপুৱাই ভাং খালি নি হয় ভাং চাং একো নাই খোৱা দাইটি মই মাত্ৰ লাডু দুটাহে খাইছিলো হ'ব বই মন্দিৰৰ পৰা আহোংগে এপাক মই এই মাত্ৰ গা ধুই সোমাইছোংহে মোক লৈ যাকৈ দাইটি ভগৱানেহে বচাব পাৰিব গোচ পেলাবি নেকি হয় ভৰিছে দাঙি এই দাইটি নেপেলাও ধৰি থৈছো নহলে চাওকচোন কেনেকে হিলিছে গোটেই পৃথিৱীখন হ'ব উঠ বৈ যাওঁ বৈ দাইটি মোক দাঙি লৈ যাওগৈ মই নোৱাৰিম যাবলে এইটো কি যে পাল্লাত পৰিলো নহয় ৰাতিপুৱাই চাওঁ গোচ মই ইমান পেটটোক দাঙিব পাৰো নেকি আহি যাক নিজে দাইটি আপুনি মোক গটা মাৰি দিলে ইচ ৰাম এইটো কি যে কৰো নহয় এতিয়া এই জিক কৈ থাক দেই মই ইমান ডাঙৰ মানুহটোক নোৱাৰো দাইটি মোক লৈ যাওকৈ বম বোলে টিপটপকে গাটো ধৰি লৈছো এতিয়া মন্দিৰৰ পৰা অহাহে কথা দেই কোনো এজন নাই কাৰ লগতনো যাওঁ জানো এতিয়া মন্দিৰলৈ আকৌ প্ৰসাদটো খাব লাগিব তিলেশ্বৰ দাকে লগ ধৰি চাওঁগে অকলেনো কেনেকে যাওঁ মন্দিৰলৈ মিগেন ৰ ময়ো গৈছোং এইটো ধৰচোন ধৰ ডম্বৰু খুৰা কি হ'ল ক মিগেন চাচোন এইটোক ভাং দম খাই ৰাতিপুৱাই মোৰ পিঠিত ওলমিছেহি এই ডম্বৰু খুৰাই ৰাতিপুৱাই খাই দিলে নি হয় ৰাতিপুৱাই টেটু ফালিছি মই কোনোমতে টানি লৈ আহিছো এইটোক মিগেন নেকি হেপী শিৱৰাত্ৰি দেই একদম উৰি আছেচোন হেই নকবি আৰু ৰাতিপুৱাই মাথা বেয়া কৰি দিছে এনেকুৱা টেটু ফালি চিঞৰ মাৰিছে নহয় ঘৰৰ আগত মিগেন চাহ কেনেকে হিলিছে গোটেইখন চাহ দাইটিয়ে বিশ্বাসে নকৰে তই দেখিছ নহয় কেনেকে হিলিছে হিলিছে তো বেলেগ হিলিছে বলক মন্দিৰলৈ যাওঁ ঘোটা অলপ মাৰি আহোগে মানে বাবাৰ প্ৰসাদ নদাইটি অকমান খুৱাই দিওঁ ইয়াক তই জিক কৰিবি দেই মিগেন মই তোকে চমজালোং আৰু একো নাই টেনচন নল'ব ঘৰলৈ যাব নোৱাৰিলে ঠেলাত লৈ থৈ আহিমগে আহি যোৱা পিছে তিলেশ্বৰ দা মই অলপ বহি লওঁ দেই চাচোন কেনেকে হিলিছে গোটেইখন চব দলে বোলে ওলালে আহিছে আজি শিৱৰাত্ৰি নহয় জানো সকলোৱে মন্দিৰৰ পৰা আহোঁ বুলি ভাবিছিলো আপুনি যায় নেকি লগত তিলেশ্বৰ হেপী শিৱৰাত্ৰি দেই এজন পকি আছে নি আগতীয়াকে নকব এজন উৰি আছে আগতীয়াকে এতিয়া কি কৰা একো লৈ যোৱা নেকি লগতে নহলে কি কৰিবা লৈ যাওঁ অকমান ঘোটা অকমান খুৱাই দিওঁগে মন্দিৰত নি পিনি ঠিক আছে ব'লা মই একদম গা চা ধুই ৰেডি হৈ আছো পাকত যোৱা ময়ো যাম এই তই ক'ত যাৱ নালাগে যাবলৈ পাছতকে যাবি ময়ো যাম মেলা বহিছে বুলি শুনিছিলো কালি শিৱধামৰ ওচৰতে এবাৰ মেলাখন বেছি ডাঙৰ আগতকে দেখিছা মিগেন দাও কৈছে ময়ো যাম ঠিক আছে হ'ব দে বৈ ডম্বৰু খুৰা আপুনি যায় নে শুই থাকে ইয়াতে যাম মোক এৰি থৈ নাযাবি ঠিক আছে ব'লক তেতিয়াহ'লে এবাৰ সঁচাকে বৰ ডাঙৰ মেলা বহিছে দেই ইমান মজা মেলা বহিছে মিগেন ধৰি ল সেইটো চা কেনেকে ঘূৰিছে এবাৰ মেলাখন বৰ ডাঙৰকে পাতিছে চাগে মেলাত পাছত মই প্ৰথমতে মন্দিৰত গৈ পূজাটো কৰি লওঁ ব'লা
অঁ ঠিক কৈছা, প্ৰথম মন্দিৰত পূজাটো কৰি ল'ম, তাৰপিছত প্ৰসাদটো খাই ল'ম, তাৰপিছতহে মেলাত আহিম দেই। বেছ সেইটোৱে ভাল হ'ব, বৈ বৈ। আচ্ছা, এতিয়া চবে নিজৰ ভগৱানৰ ওচৰত সেৱা লৈ পিনি নিজৰ নিজৰ মনোকামনা ব্যক্ত কৰা দেই, চবে নিজে নিজে। হে বাবা ভোলেনাথ, মোৰ দেখিছে আৰু এই পেটটো ইমান দিনে মই লৈ ফুৰিছো, ইয়াতকৈ যেন ডাঙৰ হয়, য'তে গ'লেও যেন মই খাবলৈ পাওঁ, যাতে মই ভোকত নমৰো, এনেকে যেন মই শ বছৰ জীয়াই থাকো, এইটোৱে আপোনাৰ ওচৰত মোৰ বিনম্ৰ অনুৰোধ। বা যিটোৱে অনুৰোধ কৰিছে। গেন্ধেলা, এতিয়া তুমি কৈ আহা, যোৱা প্ৰথম। হে প্ৰভু, মোৰ যেন সকলো ভালে কুশলে যাব লাগে, মোৰ পঢ়া শ্ৰেণী পাই শ্ৰেণী আগবাঢ়ি যাব লাগে, মোৰ যেন বেমাৰ আজাৰ হ'ব নালাগে, আৰু ঘৰখন সকলোৱে ভাল হ'ব লাগে, মাও ভাল হ'ব লাগে, পাপাও ভাল হ'ব লাগে আৰু। তিলেশ্বৰ দা, আপুনি কৰিলে নে ময়ে কৰি লওঁ? মই কৰিলো, তুমিয়ে কৰি লোৱা, মই মনে মনে কৰিলোৱে প্ৰাৰ্থনা। বাবা ভোলেনাথ, মোৰ যেন আহিবলগীয়া দিনবোৰ ভালে কুশলে যাব লাগে, আৰু মোৰ সোনকালে যে বিয়াখন হ'ব লাগে, আৰু ঘৰখন যেন ভালে কুশলে পাৰ হ'ব লাগে, মোৰ মাও যেন এই অসুখ বিসুখ হৈ থাকে, সেইটোৱে যেন ভাল হ'ব লাগে, আৰু সোনকালে বেমাৰ আজাৰো ভাল হ'ব লাগে, মংগলময় হ'ব লাগে দিনবোৰ, আৰু মোৰ সোনকালে বিয়াখন যেন হৈ যাব লাগে আৰু। আচ্ছা, এতিয়া চবৰ হৈ গ'ল নহয়, ব'লক এতিয়া চবে প্ৰসাদ গ্ৰহণ কৰিব লাগে আৰু। ব'লা ব'লা, এই মই আহোঁতে দেখি থৈ আহিছিলো, দোকানবোৰ পুৰা বিকি আছে। পাপা, এতিয়া মেলাত সোমাওঁগে ব'লা আকৌ। আরে ভাঙা লাডু লাইলাত ভাঙা লাডু খাইলে উড়ি থাকক একদম আকাশত ফ্রিকে, নো টিকেট লাগে। বৈ ভাঙৰ লাডু দুটামান লৈ লওঁগে, তেতিয়াহে ভাল লাগিব মেলাখনত সোমাই। আরে দাদা আহক আহক আহক, ভাঙা লাডু লৈ লওক আৰু খাইলে উড়ি থাকক একদম ফ্রিকে। দে 2 কুইণ্টল মান দে, একদম নাকে মুখে গুজি লওঁ, তেতিয়াহে ভাল লাগিব। আরে দাদা 2 কুইণ্টল নাই তো মই, আপুনি খুচুৰাকে ল'ব লাগিব। কোনটোৰ কিমান দাম ক? দাদা একদম পানী নিচিনা সস্তা, এইটো আপোনাৰ চাইডত বুনিয়াৰ লগত ভাঙৰ লাড্ডু, তাৰ চাইডত পাব আপোনাৰ তিলৰ লগত, তাৰ পাছত পাব বেচন লগত, আৰু এইটো একদম অনলি ভাঙৰ, এইটো প্ৰাইচটো অলপ বেছি আছে। কোনটো কিমান দাম? 2 কুইণ্টল মান জলদি বান্ধি দে, খাওঁ খাওঁ লাগিছে। দাদা দি আছো ৰ'ব, আপোনাক কৈ আছো প্ৰাইচটো কোনটোৰ কিমান দাম। আচ্ছা দাদা, এইটো যিটো আপুনি চাইডত দেখিছে বুনিয়ালৰ লাড্ডু, এইটো আপোনাৰ পাৰ পিচ 20 rupees, আৰু যিটো তিলৰ লগত সেইটো আপোনাৰ 15 rupees পাৰ পিচ, আৰু যিটো বেচন লাড্ডু সেইটো আপুনি 10 টকা পাব, আৰু যিটো আপোনাৰ এইটো অনলি ভাঙৰ হয়, এইটো আপোনাৰ 2 টকা হয় পাৰ পিচত। দে জলদি দে, 100 টকামান চব মিক্স কৰি বান্ধি দে, সোনকালে দে, মেলাত সোমাব লাগে, মই সেই চকৰিটোত উঠোংগে, জলদি দে। অ'কে দাদা, মই মিক্স কৰি আপোনাক বনাই দি আছো ৰ'ব। তেন্তে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব, আৰু যদি বিচাৰে আমি মেলাত সোমোৱা ভিডিঅ'টো চাবৰ কাৰণে তেতিয়াহ'লে তলত কমেণ্ট কৰি জনাওক, নহ'লে আমি মেলা চাই পিনি ঘৰলৈ গুচি যাম আৰু এই বাবাৰ প্ৰসাদ গ্ৰহণ কৰি। যদি আপুনি বিচাৰে আপোনালোকে যে মেলাৰ ভিডিঅ' লাগে, তেতিয়াহ'লে কমেণ্ট কৰক। আজিলৈ ইমানেই, বাই বাই।